মই গান গাই চাব খোজো আমাৰ পৃথিৱী মই গান গাই চুব খোজো দিক্ষুৰ কণ্ঠত বলিউডি কণ্ঠৰ যাদু इन्ना सोना क्यों रब ने बनाया इन्ना सोना क्यों रब ने बनाया दिखु अंतरा मित्रार कण्ठत रोमांटिक गीत ऋतुए रंगुआई पहाड़ कैसा घुमती जिरुआ हेदार অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ সুদীৰ্ঘ 10 বছৰীয়া বৰ্ণিল সাংগীতিক যাত্ৰাত নৱতম সংযোজন হ'বলৈ গৈ আছে এটি ৰোমান্টিক এলবাম তাহানিৰ সৰু সৰু ধেমালি কণ্ঠশিল্পীগৰাকীৰ প্ৰথম এলবাম দেৱদাৰুৰ জৰিয়তে আত্মপ্ৰকাশ কৰি সমগ্ৰ অসমবাসীৰ হিয়াত স্থান দখল কৰিবলৈ সক্ষম হোৱা এইগৰাকী কণ্ঠশিল্পীয়ে 5 বছৰৰ বিৰতিৰ মূৰত মুক্তি দিবলৈ ওলোৱা তেওঁৰ নতুন এলবামটো হৈছে ইপাৰ হিপাৰ প্ৰেমৰ বিশেষ দিন 14 ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিবলগীয়া এই শ্ৰব্য সংকলনটিৰ 6টি গীতৰ বাণীবন্ধনৰ কাম ইতিমধ্যে মুম্বাইৰ ষ্টুডিঅ'ত চলি আছে অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা এই এলবামটিৰ গীতকেইটাৰ কথা দিগন্ত ভাৰতী বিজয়তা পাটগিৰি শশাংক সমীৰ ইপছনলাল বৰুৱা আৰু শান্তনু ৰৌমুৰিয়াৰ অনুৰাগ শইকীয়া আৰু মই দুইটাই আমাৰ 4-5 বছৰৰ এইটো প্লেনিং যে এলবাম এটা কৰিব লাগে এই বছৰ আমাৰ এই সাজু হৈ উঠিছে ইপাৰ হিপাৰ আৰু 14 ফেব্ৰুৱাৰীত এলবামটো ৰিলিজ হ'বলৈ গৈ আছে ভেলেণ্টাইন্স ডেৰ দিনাখন মই এলবামটোলৈ খুবেই কনফিডেণ্ট গান আছে 6টা আৰু গোটেইকেইটা ৰোমান্টিক গীত আৰু লিখিছেও আমাৰ দূৰদৰ্শ প্ৰেমিক কবি 5জনে দিগন্ত ভাৰতী ইপছনলাল বৰুৱা বিজেতা পাটগিৰি শশাংক সমীৰ আৰু শান্তনু ৰৌমুৰিয়া আনহাতে এলবামটিৰ এটি গীতত দিক্ষুৰ সৈতে কণ্ঠনি কৰাইছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অন্তৰা মিত্ৰাই এটা ডুৱেট ছঙত আমাৰ বলিউডৰ মোহময় গায়িকা অন্তৰা মিত্ৰাই গীত গাইছে আমাৰ লগত চ' সেইটো এটা আমাৰ কাৰণে খুব ভাল খবৰ উল্লেখ্য যে ইয়াৰ পূৰ্বে দিক্ষুৰ মোৰ লৰালি শীৰ্ষক এলবামটিয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ভাল কাম ভাল চিন্তা সুন্দৰ সুশ্ৰাব্য গীতৰ জৰিয়তে সংগীত জগতৰ পৰিৱৰ্তনৰ প্ৰয়োজন বোধ কৰে শিল্পীগৰাকীয়ে সেয়েহে তেওঁ কয় এতিয়া যিটো চিন চলি আছে অসমত ত' তাৰ মাজত এটা ভাল সংগীতৰ ধাৰা এটা অনাত হয়তো এই এলবামটোৱে আমাক সহায় কৰিব পাৰে বুলি মই ভাবোঁ আৰু যিসকল মানুহে ভাল কাম কৰাৰ কাৰণে চিন্তা কৰি থাকে চৰ্চা কৰি থাকে তেওঁলোকে নিশ্চয় অনুপ্ৰাণিত হ'ব এই এলবামটোৰ পৰা ত' সেইটো মই ডাঠি ক'ব পাৰোঁ আনহাতে পূৰ্বৰ গীতসমূহৰ দৰেই এই এলবামটিও অসমৰ শ্ৰোতা দৰ্শকে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে খেতি কৰবাক লগি কান্ধত নাঙালং ভিডিঅ' জাৰ্নেলিষ্ট ৰিন্তুৰ সহযোগত পল্লৱী বৰা আৰু হেমন্ত শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো